নমস্কাৰ কমকচিদু আজি ভিডিঅ'লৈ আহিছোঁ। আজি বনাব লৈছোঁ এয়া বানানা কেক মানে কলৰ কেক। তাৰ বাবে লৈছোঁ কল দুটা। মই ধুনীয়াকৈ বাকলি গুচাই এয়া কাটা চামুচ দি মই এনেকৈ ধুনীয়াকৈ ফেটি আছোঁ। এইফালে তাৰ লগত লৈছোঁ কণী দুটা। কণীটো দিলে মানে সোৱাদটো অলপ বেছি হয়, সেইকাৰণে কণী দুটা লৈছোঁ। কণীখিনিও মই ধুনীয়াকৈ ফেটি ল'ম এতিয়া। আপোনালোকে চাই থাকিব মোৰ ফুল ভিডিঅ' শেষলৈকে। এনেকৈ ফেটি আছোঁ। তাৰপিছত ফেটাৰ পিছত মই এয়া কলটোৰ লগতে দিলোঁ। এয়া কলখিনি আৰু কণী দুয়োটা একেলগে মিলাই দিছোঁ ধুনীয়াকৈ। আৰু তাৰ বাবে লৈছোঁ মই আটা নহয়, এয়া চাউলৰ পিঠাগুড়ি, খোৱা চাউলৰে হয়। আৰু মই ককো পাউডাৰ 2 চামুচ লৈছোঁ, এই সৰু চামুচ। তাৰপিছত লৈছোঁ বেকিং পাউডাৰ আৰু বেকিং চ'ডা আধা চামুচ আৰু নিমখ অলপ। সেয়ে মই এইফালে লৈছোঁ চালনী দি চাকি দিছোঁ। এই পিঠাগুড়িখিনি আগতে বনাই থোৱা আছিলে, সেইকাৰণে অলপ গোটা গোটা হৈ আছে। সেইখিনি মই ধুনীয়াকৈ চামুচেদি ভাঙি দিছোঁ, এনেকৈ মিলাই লৈছোঁ। আৰু চবেই জানে ন, চবৰে বনোৱা প্ৰণালীটো বেলেগ বেলেগ হয়। এয়া মোৰ বনোৱা প্ৰণালীটো চাব। আৰু মই ইয়াতে দিছোঁ ৰিফাইন অইল 1 কাপ দিছোঁ। আৰু এনেকৈ চালিটো পিঠাগুড়িখিনিত মই অলপ অলপ দি কিনি এতিয়া মিলাই ল'ম। একেবাৰে দি নল'ব, এনেকৈ অলপ অলপ দি আপুনি ধুনীয়াকৈ মিলাই ল'ব। তেতিয়া মানে বেটাৰখিনি ধুনীয়া হয় আৰু কেকখিনি ধুনীয়া হয়। আৰু এয়া ধুনীয়াকৈ মিলোৱাৰ পিছত মই ইয়াত দিছোঁ, মই গুড়খিনি আগতে অলপ গলাই থৈছিলোঁ। ইয়াতে বেছি দিয়া নাই, মিঠাটো কমকৈ দিছোঁ। এয়া মই চেনি নাখায়, সেইকাৰণে মই গুড়ে দিছোঁ। আৰু আপোনালোকে অপশ্যনেল হয়, চেনিও দিব পাৰে। আৰু পিঠাগুড়িখিনি আপোনালোকে আটা আৰু ময়দা এনেকৈ দিও বনাব পাৰে। মই লৈছোঁ পিঠাগুড়ি খাই ভাল পাওঁ। এনেকৈ মই এই পেপাৰখিনি আগতে কাটি লৈছিলোঁ। টিফিনটো অলপ সৰু চাইজৰ, সেইকাৰণে মই পেপাৰখিনি ধুনীয়াকৈ ৰাউণ্ড কৰি দিছোঁ। সেইখিনি ভৰাই দিছোঁ। এতিয়া মই কুকাৰখিনি গেছত উঠাই থৈছোঁ, গৰম হ'ব দিছোঁ। এনেকৈ দি ওপৰত মই চেৰি আৰু কিচমিচ সজাই দিছোঁ। এয়া ঢাকনিটো ওপনিটো খুলি এনেকৈ মই মাৰি প্ৰায় 45 মিনিট এনেকৈ থোৱাৰ পিছত গেছটো মিডিয়ামটো ল'ত থৈ এনেকৈ মই চাইছোঁ শলা দি এয়া ওলাই দিলোঁ। ধুনীয়া হৈছে। মই ওলটাই দি কিনি পেপাৰটো আগতে গুচাই লৈছোঁ, আকৌ মই পেক কৰিলোঁ। এয়া ধুনীয়া হৈছে। ফাইনেলি আপোনালোকক কাটি দেখুৱাইছোঁ। ৱাও, একদম ধুনীয়া কোমল মচমচীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। মোৰ বনোৱা প্ৰণালীটো যদি ভাল পাইছে, মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু এনেকৈ আপোনালোকলৈ আগলৈ ভিডিঅ' লৈ আনিম নতুন নতুন। এয়া মই চাহ খাবলৈ আমাৰ এইফালে বহি আছে। এয়া খাব দিছোঁ, টেষ্ট কৰিব দিছোঁ। ভাল পাইছে আৰু মিঠাটো ধুনীয়া হৈছে কৈছে। আমাৰ মিঠা নাখায় ইমান, সেইটো কাৰণে তাৰ কাৰণে বহুত পাৰফেক্ট হৈছে। আৰু এনেকৈ আপোনালোকলৈ আজি ভিডিঅ' দেখুৱালোঁ। আৰু থেংক ইউ, ধন্যবাদ।